নমস্কাৰ আজিৰ কথাখিনি আপোনালোকে অলপমান মন দি শুনিব কাৰণ আমি প্ৰত্যেকজনে প্ৰতিজ্ঞা কৰিছোঁ যে জুবিনদাক আমি জীয়াই ৰাখিম চাওক জুবিনদাৰ গীত মাত বা যিমানবোৰ সৃষ্টিৰাজি আছে সেইবোৰটো আমি সদায় চৰ্চা কৰিবই লাগিব সদায় আমি মনত ৰাখিবই লাগিব কিন্তু গীত মাতৰ বাহিৰেও জুবিনদাৰ যিমানবোৰ আদৰ্শ আছে সেইবোৰ যদি আমি ৰাখিব পাৰোঁ সেইবোৰ যদি আমি জুবিনদাৰ দৰে 100% নহলেও 0.1% কৰিব পাৰোঁ তেনেহলে আমি অসমৰ প্ৰত্যেকজনে একেলগে মিলি জুবিনদাক আমি জীয়াই ৰাখিব পাৰিম ভালদৰে মন কৰিব আজি জুবিনদাৰ কাৰণে ইমান মানুহে কিয় কান্দিছে ইমান মানুহ কিয় ওলাই আহিছে বা জুবিনদাৰ কোনবোৰ গুণে আমাৰ জুবিনদাক আমাৰ মনত সোমাই ৰাখিছে প্ৰথম কথা জুবিনদাই প্ৰকৃতিক ভাল পাইছিলে জুবিনদাই জীৱ-জন্তু ভাল পাইছিলে আৰু জুবিনদাই মন কৰিব যে গছপুলি ইমান ধৰণে ধুনীয়াকৈ সংৰক্ষণ কৰিছিলে বহুত ঠাইতে বৃক্ষ ৰোপণ কৰিছিলে গতিকে প্ৰথম কাম আমাৰ হ'ব জুবিনদাৰ নামত আমি আজিৰ পৰাই মিনিমাম 5 জোপা বা 10 জোপাকৈ আমি গছ লগাওঁ ভাল ভাল গছ লগাওঁ যিয়ে নহওক সকলোৱে লগাওক আৰু প্ৰত্যেক জোপাৰ গছ হয়তো জুবিনদাৰ এটা গানৰ নামত আপোনালোকে অলক্ষণ মাৰি থওক আৰু এনেকৈ আপোনালোকে ডাঙৰ দীঘল কৰক গছজোপা যাতে যেতিয়া জুবিনদাক মনত পৰে সেই গছজোপাৰ তলত বহি আপোনালোকে ভালদৰে এটা গান শুনিব পাৰে মই কালিৰ পৰা ষ্টাৰ্ট কৰি দিম আৰু লগতে জুবিনদাই কি ভাল পাইছিলে ইয়েছ জীৱ-জন্তু যিমান পাৰে জীৱ-জন্তু মৰম কৰক যদি ক'ৰবাত দেখিছে কোনোবা জীৱ-জন্তুৱে কষ্ট পাই আছে দুখ পাই আছে ভালদৰে ৰেস্কিউ কৰক তেওঁলোকক ভাল চিকিৎসা দিয়ক আটাইতকৈ ডাঙৰ কথা জুবিনদাই সাধাৰণ মানুহৰ মাজত থাকি ভাল পাইছিলে মানুহক সহায় কৰি ভাল পাইছিলে গতিকে যিমান আছে সেইখিনিৰ পৰাও যদি পাৰে মানুহক সহায় কৰিবলৈ ট্ৰাই কৰক চাওক মই কৈছোঁ আমি সমগ্ৰ অসমবাসী মিলিও 100% হ'ব নোৱাৰিম জুবিনদাৰ সমান কিন্তু সকলোৱে যদি 0.1%ও আমি জুবিনদাৰ নিচিনা কামবোৰ কৰোঁ তেনেহ'লে আমি 90% হ'লেও জুবিনদাৰ দৰে কামবোৰ কৰিব পাৰিম সকলোৱে মিলি কৈছোঁ মই আৰু এনেকৈ আমি জুবিনদাক জীয়াই ৰাখিব লাগিব জুবিনদাৰ আদৰ্শসমূহ যেতিয়া আমি জীয়াই ৰাখিম তেতিয়া জুবিনদা আমাৰ মাজত জীয়াই থাকিব মই কি ক'লোঁ প্ৰথম আমি সকলোৱে গছপুলি ৰোপণ কৰোঁ প্ৰত্যেকজোপা গছৰ নাম জুবিনদাৰ গানৰ নামত দিওঁ ভালদৰে ডাঙৰ দীঘল কৰোঁ যাতে আমাৰ জুবিনদা ভালদৰে জীয়াই থাকে যেতিয়াই জুবিনদালৈ মনত পৰিব সেই 10 জোপা গছৰ তলত বহি যাতে আমি ভালদৰে কথা পাতিব পাৰোঁ 2 নম্বৰ জীৱ-জন্তুৰ প্ৰতি আমি ভালদৰে কি কৰোঁ অলপমান যদি ক'ৰবাত কষ্ট পাই আছে আমি মৰম চেনেহ কৰোঁ এইখিনি কাম আমি কৰিব লাগিব 3 নম্বৰতে আমি মানুহক যিমান পাৰোঁ সহায় কৰিব লাগিব দৰিদ্ৰজনক আমি সহায় কৰিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা জুবিনদাই নিজেও কৈছিলে বহু আপোনালোকে যদি ভালদৰে দেখে যিবোৰ ইণ্টাৰভিউ আছে কথাখিনি মই ক'ব পৰা নাই বহুত দুখ লাগি আছে তাত কৈছিলে যে তেওঁ এই সাধাৰণ মানুহখিনিৰ লগত থাকি ভাল পায় যিসকল ৰিক্সাৱালা যিসকলে পদপথত দোকান দিয়ে তেওঁলোকৰ লগত থাকি ভাল পায় তেওঁলোকৰ লগত কথা পাতি ভাল পায় তেওঁলোকক উৎসাহ দি ভাল পায় আৰু তেওঁ দিব্যাংগসকলকো বহুত সহায় কৰিছিলে গতিকে আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ প্ৰত্যেকজনে অলপ হ'লেও সহায় কৰক আৰু চাওক আটাইতকৈ ডাঙৰ কথা জুবিনদাই বহুত কষ্ট কৰিছিলে কিন্তু তথাপিও তেওঁ পইচাৰ প্ৰতি ইমান মোহ নাছিলে পইচাৰ প্ৰতি চিন্তা কৰা নাছিলে জীৱনটোত কষ্ট কৰিছিলে কাম কৰিছিলে ধুনীয়াকৈ যেনেকৈ পাৰে তেনেকৈ চলি গৈছিলে গতিকে আমিও যাতে পইচাৰ লালসা নকৰোঁ আমিও যাতে দুখীয়াজনৰ পইচা আমি খাবলৈ চেষ্টা নকৰোঁ দুখীয়াজনক যাতে দিবলৈ আমি চেষ্টা কৰোঁ কাৰণ আজিকালি চাওক দেখিছে কিমান আমি স্কেম দেখোঁ কি দেখোঁ গতিকে এনেকুৱা মনোভাৱ লৈ জুবিনদাক আমি জীয়াই ৰাখিব নোৱাৰোঁ যদি আপুনি এটা চৰকাৰী চাকৰি কৰিবলৈ গৈ এই দুখীয়া মানুহখিনিৰ পইচা যদি খোৱাৰ চিন্তা কৰে আৰু ইফালে আহে যদি কয় জুবিনদাক আমি সদায় জীয়াই ৰাখিম তেনেহ'লে আকাশ পাতাল পাৰ্থক্য হ'ব ঠিক আছে গতিকে এনেকুৱা মনোভাৱ যদি আছে এৰি দিয়ক আপোনালোকে যদি কিবা জব কৰি আছে চাকৰি কৰি আছে ধুনীয়াকৈ মানুহৰ সেৱা কৰক যিমানখিনি পাইছে সেইখিনিৰে মানুহক সহায় কৰিবলৈ চেষ্টা কৰক আৰু লগতে যিবোৰ দুখীয়া বা ঠেলাৱালা বা যিসকল ধৰক দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেওঁলোকক সহায় কৰিবলৈ ট্ৰাই কৰক কাৰণ এইসমূহ কাম জুবিনদাই কৰিছিলে আৰু লগতে আমি নিস্বাৰ্থভাৱে কাম কৰি যাব লাগিব যেনেকৈ জুবিনদাই কৰি গৈছিলে আৰু সমাজৰ হকে মাত মাতিব লাগিব সঁচা কথা ক'বলৈ ভয় কৰিব নালাগিব যি জুবিনদাই কেতিয়াও ভয় কৰা নাছিলে যিটো সত্য আছিলে সেইটো সদায় তেওঁ কৈ আহিছিলে আৰু যি পথ আমাক দেখুৱাই থৈ গৈছে সেই পথৰে যদি আমি চলিব পাৰোঁ আৰু যিখিনি কথা মই ক'লোঁ আৰু যিমানবোৰ আদৰ্শ আছে যিমানবোৰ গুণ আছে এইবোৰ যদি আমি ধুনীয়াকৈ বাস্তৱত ৰূপান্তৰিত কৰিব পাৰোঁ জুবিনদাৰ আদৰ্শসমূহ তেনেহ'লে চাব আমাৰ অসমখন আমাৰ ঠাইখন ভাৰতৰ ভিতৰত অকল ভাৰতৰ ভিতৰতে নহয় পৃথিৱীৰ ভিতৰতে এখন ধুনীয়া ঠাই হৈ উঠিব জুবিনদাৰ আদৰ্শসমূহ আমি জীয়াই ৰাখিব লাগিব জুবিনদাই যেনেকৈ অসমখন জীয়াই ৰাখিছিলে অসমৰ কাৰণে যিমানখিনি কাম কৰিছিলে এই সকলোবোৰ আমি কৰি যাব লাগিব
ঠিক আছে বাকী গীত মাত জুবিনদাৰ যিমানবোৰ সৃষ্টিৰাজি আছে এই সকলোবোৰ আমি সদায় চৰ্চা কৰিব লাগিব প্ৰত্যেকজনে অসমীয়া গান শিকিব লাগিব যেনেকৈ জুবিনদাই সুন্দৰ সুন্দৰ গীত ৰচনা কৰিছিলে সেইসমূহো যাতে আমি আগুৱাই যাব পাৰোঁ ইয়াৰ ওপৰত ভাল গৱেষণা হওক গীতবোৰ যাতে আৰু নতুন নতুন ল'ৰা ছোৱালী ওলাব পাৰে অসমীয়া গীত ৰচনা কৰিব পাৰে গান শিকিব পাৰে কাৰণ এতিয়া যদি চাই সংগীত জগতখনৰ এটা ডাঙৰ ভয় আহি গৈছে কাৰণ ভূপেনদাৰ পিছত আছিল জুবিনদা কিন্তু এতিয়া জুবিনদাৰ পিছত কোন এটা ডাঙৰ প্ৰশ্নবোধক চিন আছে ঠিক আছে সেইকাৰণে মই আকৌ কৈছোঁ যে জুবিনদাৰ আদৰ্শসমূহ আৰু জুবিনদাই যিটো পথ দেখুৱাই থৈ গৈছে সেইটোৰে যদি আমি যাব পাৰোঁ তেনেহ'লে বৰ্তমান পৃথিৱীত দেখা দিয়া সকলোবোৰ সমস্যাই সমাধান হৈ যাব বৰ্তমান আমি কি দেখি আছোঁ ক্লাইমেট চেঞ্জ দুখীয়া দৰিদ্ৰতা খাদ্যৰ অভাৱ হিংসা অন্যায় এই সকলোবোৰ আমি জুবিনদাই দেখুওৱা প্ৰকৃতিৰ প্ৰতি প্ৰেম গছপুলি ৰোপণ কৰি প্ৰকৃতিক ৰক্ষা কৰি আমি ক্লাইমেট চেঞ্জ বা যিবোৰ ফেনোমেনন বৰ্তমান হৈ আছে সেইবোৰৰ পৰা আমি বহু পৰিমাণে ৰক্ষা পাব পাৰিম যেনেকৈ জুবিন গাৰ্গে দুখীয়াজনক সহায় কৰিছিলে তেনেকৈ আমি সহায় কৰি দৰিদ্ৰতা খাদ্যৰ অভাৱ এই সকলোবোৰ আমি শেষ কৰিব পাৰিম মানুহৰ মাজত সমানতা আনিবলৈ পাৰিম মানুহক ন্যায় দিব পাৰিম সত্যৰ কাৰণে সদায় আমি কি কৰিব পাৰিম মাত মাতিব পাৰিম নিশ্চয় আপোনালোকে কথাখিনি বুজি পালে আৰু ভালদৰে মন দিব আৰু এনেকৈ আমি প্ৰত্যেকজনে আপুনি মই মিলি কৰি যাব লাগিব আশা কৰোঁ যদি বুজিছে আপোনাৰ 10জনক আপোনাৰ লগৰ 10জনক এই কথাখিনি পঠিয়াব আৰু যদি কিবা বেয়া পাইছে যদি কিবা আপোনালোকে ইয়াত এডভাইচ দিব খোজে বা আপোনালোকে যদি কিবা আৰু কৰিব বিচাৰে তেনেহ'লে ইয়াত ক'ব পাৰে বাকী গভৰ্ণমেণ্টৰ চৰকাৰৰ যিবোৰ কৰণীয় আছে জুবিনদাৰ নামত বিশ্ববিদ্যালয় হওক বা যিয়েই নহওক উন্নত মানৰ যিমান যি কৰিব পাৰে সকলোবোৰ কৰিব লাগিবই সেইবোৰতো আমি বিচাৰোঁ কিন্তু আমাৰ ফালৰ পৰাও আমি এইবোৰ কাম কৰিব পাৰোঁ আৰু জুবিনদাই যিহেতু সদায় কয় যে কৰ্ম কৰি যোৱা নিজৰ কাম কৰি যোৱা সেইকাৰণে আমিও আমাৰ নিজৰ কামক অৱহেলা নকৰি সৰুৱে হওক বা ডাঙৰে হওক আমি সদায় কৰ্ম কৰি যাব লাগে কেতিয়াও ৰৈ যাব নালাগে আপোনালোকৰ মতামত জনাব পাৰে ধন্যবাদ